হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? যিহেতু আজি 31 ডিচেম্বৰ আৰু বছৰেকৰ শেষ দিন, কেইঘণ্টামানৰ পাছতে নতুন বছৰ আৰম্ভ হ'ব। যিহেতু এতিয়া ক'ভিডৰ টাইম আৰু চৰকাৰেও বহুত ৰেষ্ট্ৰিকশ্যন বান্ধি দিছে, সেইবাবে আমি ঘৰতে সৰুকৈ খানা এটা আয়োজন কৰিছোঁ। আমাৰ দুয়োটা পৰিয়াল একেলগে মিলি খানাটো খাম। চ' চাই থাকিব ভিডিঅ'টো, আমি কেনেকৈ খানাটো আয়োজন কৰোঁ। ৰাতিৰ খানাৰ বাবে আমি প্ৰথমে মাছ ল'লোঁ আৰু লগতে শাক পাচলিখিনিও বজাৰ কৰি ল'লোঁ। নতুন বছৰৰ মৰ্ণিঙত চাহ খাবলৈ মিঠাই অলপো লৈ ল'লোঁ। এইফালে দাদাই ঘৰত মাংস ঠিক কৰি আছে। মোৰ গৰাকীয়ে মাছ ফ্ৰাই কৰি আছে আৰু এইফালে কুঁহিয়ে আলু বাকলি গুচাইছে। নবৌ বহি আছে, আমাৰ দেহাও বহি আছে। এয়া আমাৰ সৰু নবৌ। মাছ বনাইছে ন? মাছ আৰু কি মাংস? চ' ফ্ৰেণ্ডছ, এফালে আমাৰ ডাঙৰ নবৌৱে মাছ বনাই আছে আৰু মোৰ গৰাকীয়ে মাংস বনাই আছে। আমাৰ খানা ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে মাংস? কেনেকুৱা হৈছে? খোৱা নাই যে তহঁতি? কেনেকুৱা মাংস? কেনেকুৱা হৈছে খানা? মজা। পুতু ভাত খোৱা নাই যে? চ' এয়া হ'ল বন্ধাকবি জ্বলা ভাজি আৰু বেঙেনা আৰু এয়া মাছ ফুলকবিৰ লগত আৰু এয়া চিকেন। এয়া মায়ে ভাত খাই আছে। কেনেকুৱা হৈছে খানা? বঢ়িয়া বঢ়িয়া, আল্টিমেট। মায়ে দাদা খানা কেনেকুৱা হৈছে? বঢ়িয়া ক্লাছ। এয়া আমাৰ মহিলা সমিতি খোৱাত বিজি। আৰু এনেকৈ সকলো একেলগ হৈ ভোজ ভাত খাই পুৰণা বছৰটোক বিদায় জনালোঁ। আৰু এনেকৈ নাচি বাগি নতুন বছৰটোক আদৰণি জনালোঁ। হেপী নিউ ইয়াৰ গাইজ। আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গুড মৰ্ণিং। আজি যিহেতু বছৰৰ প্ৰথম দিন, চ' সেইকাৰণে আমি আজিও এটা খানা আয়োজন কৰিলোঁ আমাৰ ঘৰৰ পিছফালে পথাৰত, ওচৰৰ সকলোখিনি মিলি। আৰু মোৰ গৰাকী আন দিনাৰ দৰেই মাংস বনোৱাৰ দায়িত্ব পৰিলে। ভাত হৈ গ'ল ন? চ' ফ্ৰেণ্ডছ, বছৰেকৰ প্ৰথম দিনটোতো আমি এনেকৈ পিকনিক খাই নাচি বাগি দিনটো পাৰ কৰিলোঁ। আকৌ এবাৰ আপোনালোকক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু চুকত থকা বেলুনটো টিপি দিব।